কবিতাৰ শিৰোনাম সংস্কাৰ, কবি আৰু আবৃত্তিকাৰ দীপজ্যোতি। পুৱা সূৰুজে চাপ মাৰি ধৰে সমগ্ৰ পৃথিৱী। বতাহ, পানী, বায়ু এইবোৰৰ মাজতে লালিত পালিত হয় একোটা জীৱন। পিছে শান্তি নহয় সকলোৰে জীৱন। এটোপাল কৰি সৃষ্টি হয় জীৱনৰ মায়া ভৰা দুখৰ গাথা। কেতিয়াবা নিজান বননিত বহি আউৰিব মন যায় ভুলৰ শুধৰণিবোৰ কিদৰে কৰা যায়। সময় থাকোঁতে যদি সংশোধৰণি পথ বিচাৰি উলিওৱা নাযায়, তেন্তে অৱশেষত এই ঘৃণাৰ সন্মুখীন হ'ব। সেয়া হয়তো কোনোবাই প্ৰকাশ কৰিব আৰু হয়তো কোনোবাই আত্মগোপনেৰেই ৰাখিব। জনা বুজা খোৱাৰে পৰা প্ৰতিটো সন্তান সন্ততিক আধ্যাত্মিক আৰু সাংস্কাৰিক জ্ঞানেৰে জ্ঞানেন্দ্ৰিয় কৰি তোলাৰ উচিত। আৰু প্ৰতিটো সন্তান সন্ততিয়েই ভবাটো উচিত যে পিতৃ মাতৃৰ ত্যাগ আৰু এজনে আনজনৰ প্ৰতি, ডাঙৰে সৰুৰ প্ৰতি, সৰুৰে ডাঙৰৰ প্ৰতি থকা আত্মসন্মানখিনি সদায় যেন অটুট ৰাখে। তেতিয়াহে নিস্তব্ধতাৰে ভৰা গতিশীল জীৱনবোৰ আগুৱাই যাবলৈ আৰম্ভ কৰিব আৰু হৃদয় বিদাৰক উজুতি খোৱা প্ৰতিটো পদূলিয়েই হৈ উঠিব সোণালী সপোনৰ দলিচা।